हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰো আপোনালোক ভালে আছে আৰু আজি মই এটা নতুন ভাল লগা ভিডিও লৈ মোৰ দৰ্শু ব্লগ চেনেলত আকৌ এবাৰ উপস্থিত হৈছো আপোনালোকৰ মাজত আজি ভিডিওটো বহুত স্পেশাল হ'বলৈ গৈ আছে আৰু কথা বেছি নকৈ ভিডিওটো আৰম্ভ কৰো যেহেতু আমাৰ নগাঁও ছোৱালী মহাবিদ্যালয়ত 66 সংখ্যক বাৰ্ষিক অধিৱেশনত হৈ আছে তাৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত মই শেয়াৰ কৰিম আৰু আজি ভিডিওটোক মোক সহায় কৰিব মোৰ অতিকৈ আপোন বান্ধৱী আশাজ্যোতি ৰাজখোৱা আৰু আজি আমি লগ পাব গৈ আছো ৰণোজ পেগুছাৰ আৰু কেশৱ মহন্ত ডাঙৰীয়া ছাৰক আৰু আজি চাওঁ আহকচোন 12 13 14 এই 3 দিনৰ কাৰ্যসূচী লগ লাগি আজি এই ভিডিওটো প্ৰস্তুত কৰা হৈছে আৰু ভিডিওটো বলক এনজয় কৰক আপোনালোক সকলোৱে চাওক
দেখাবলৈতো বহুতেই কিবাকিবি আছিলে, কিন্তু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব আৰু মোৰ লগৰগৰাকীয়ে বহুত কমেই ভিডিঅ' কৰিলে, কাৰণ তাইও কামত বহুত বেছি বিজি হৈ আছিলে আৰু ময়ো লগতে বিজি হৈ আছিলোঁ, সেইটো কাৰণে ভিডিঅ' ইমান কৰা নহ'ল। সেইটো কাৰণে যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যিমান পাৰে। সকলোৱে মৰম দি থাকিব, আগলৈ এনেকুৱা যাতে ভিডিঅ' বনাব পাৰোঁ। ভিডিঅ'টো ভাল হৈছে যদি মোক কমেণ্টত ক'বলৈ একেবাৰে নাপাহৰিব, আৰু যদি কিবা বেয়াও হৈছে তেনেহ'লে মোক জনাই দিব, যাতে মই ভৱিষ্যতলৈ শুদ্ধ হৈ পেলাই কামবোৰ কৰিব পাৰোঁ। ঠিক আছে, আজিলৈ আহোঁ। বাই বাই, লাভ ইউ অল।